প্ৰিয় বন্ধুসকল ৰামধেনু ৰং চেনেললৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত এজন প্ৰিয় দৰ্শকে সুধিছিল যে ৰেলৰ শেষৰটো ডবাত ক্ৰছ চিন কিয় থাকে। প্ৰিয় বন্ধুসকল, ৰেল এখন চলাওঁতে ইয়াৰ যাত্ৰাৰ আৰম্ভণিৰ পৰা শেষলৈকে নিৰ্দিষ্ট নিয়মৰ মাজেৰে যাব লাগে। এই নিয়মৰে এটা অংশ হৈছে এই ক্ৰছ চিনডাল। এই ক্ৰছ চিন থকা ডবাটোক SLR বা SLRD বুলি কোৱা হয়। SLR ৰ সম্পূৰ্ণ ৰূপ হৈছে চিটিং কাম লাগেজ ৰেক আৰু SLRD মানে হ'ল চিটিং কাম লাগেজ ৰেক ডিজাইন ফৰ দিব্যাংজন। এই ডবাটো সকলো যাত্ৰীবাহী ৰেলৰ শেষত লগোৱা হয়। আজিকালি ছাণ্টিঙৰ সময় বচাবলৈ ইয়াক ৰেলখনৰ দুয়োফালে লগোৱাটো দেখিবলৈ পোৱা যায়। যদিও শেষৰটো ডবাৰ ক্ৰছ চিনডালহে ৰেলখনৰ বাবে গুৰুত্বপূৰ্ণ বস্তু। এই ডবাটোত ৰেলখনৰ গাৰ্ডৰ বাবেও এটা সুকীয়া কোঠা থাকে। আচলতে SLR বা SLRD ডবাৰ দুয়োফালে ক্ৰছ চিন দিয়া থাকে, যদিও ডবাটোৰ পাছফালৰ ক্ৰছ চিনডালহে নিৰীক্ষণৰ মূল বস্তু। এই ক্ৰছ চিনডালে এইটো বুজায় যে ই ৰেলৰ শেষৰটো ডবা আৰু ইয়াৰ যাত্ৰাৰ মাজপথত কোনো ডবা ই এৰি থৈ অহা নাই। প্ৰতিটো ষ্টেচনত যেতিয়া ৰেলখন ৰখে তেতিয়া তাৰ ষ্টেচন মাষ্টাৰ বা ইয়াৰ বাবে নিয়োজিত কৰ্মচাৰীয়ে এই ডবাটো চাই নিশ্চিত কৰে যে ৰেলখন সম্পূৰ্ণ ৰূপত আছে। আকৌ যিবোৰ ষ্টেচনত ৰেলখন ৰখাৰ অনুমতি নাথাকে বা ষ্টপেজ নাথাকে, তাতো ৰেলখন পাৰ হৈ যোৱাৰ সময়ত ষ্টেচন মাষ্টাৰ বা ষ্টেচন কৰ্মচাৰীয়ে এই শেষৰ ডবাটো আছেনে নাই নিশ্চিত কৰিবলৈ পাৰ হৈ যোৱা ৰেলখনৰ ক্ৰছ চিন থকা ডবাটো আছেনে নাই পৰ্যবেক্ষণ কৰে। এতিয়া কথা হ'ল, এই SLR বা SLRDৰ পিছত আৰু ডবা লগাব পাৰি নে নোৱাৰি। বন্ধুসকল, প্ৰয়োজন সাপেক্ষে SLRDৰ পিছতো কেতিয়াবা ডবা সংযোজন কৰা দেখিবলৈ পোৱা যায়, কিন্তু এনে ক্ষেত্ৰত শেষৰ ডবাটোৰ পাছফালে লাষ্ট ভেহিকল বৰ্ড, চমুকৈ LV বৰ্ড বা টেইল লেম্প লগোৱাটো প্ৰয়োজনীয়। আনহাতে মালবাহী ৰেলৰ ক্ষেত্ৰত ৰেলখনৰ শেষত ব্ৰেক ভেন লগোৱা হয় আৰু ইয়েই ৰেলখনৰ সম্পূৰ্ণতা নিশ্চিত কৰে। কিন্তু প্ৰয়োজন সাপেক্ষে ব্ৰেক ভেন অবিহনেও মালবাহী ৰেল চলোৱা কেতিয়াবা আমি দেখিবলৈ পাম। এনে ক্ষেত্ৰত মালবাহী ৰেলখনৰ শেষৰ ডবাৰ নম্বৰটো ৰেলখনৰ সম্পূৰ্ণতা নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু এই প্ৰণালীটোক দ্য ট্ৰেইন ৰানিং অন লাষ্ট ভেহিকল নাম্বাৰ উইদাউট ব্ৰেক ভেন বুলি কোৱা হয়। ইয়াৰ ওপৰত পৰৱৰ্তী সময়ত মই বিতং ভিডিঅ' প্ৰস্তুত কৰিম, কিয়নো ই এটা অতি সুন্দৰ আৰু আকৰ্ষণীয় প্ৰণালী। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক আৰু কমেণ্ট নিশ্চয় কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। নতুন ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।